movies only. So, namaskar, চলচ্চিত্ৰ প্ৰেমী ৰাইজ। সাউথত যদি KGF, RRR আৰু বাহুবলীৰ দৰে সিনেমা বনিব পাৰে, বলিউডত যদি দংগল বলিউডৰ কথা পাতি I am sorry, Babu. তেতিয়াহ'লে অসমতো বনিব পাৰে তেনেকুৱা সিনেমা চলচ্চিত্ৰ। কিন্তু তাৰ কাৰণে আমি সাপোৰ্ট কৰিব লাগিব অসমীয়া সিনেমা। সেয়ে দুদিন দেৰিকে হ'লেও নতুন এখন অসমীয়া চলচ্চিত্ৰ চাবলৈ বহিলো, যাৰ নাম হ'ল এমুঠি পুথি। আচলতে এমুঠি পুথি নলাত পায় নে বিলত পায় নে পুখুৰীত পায়, তাকেই চাম বুলি বহিলো, চালো এমুঠি পুথি। আপুনি চালেনে? যদি নাই চোৱা অতি সোনকালে চাওক। চাই ল লাইফত যাতে ঘৰটোক কেতিয়াও চাবা লগা নহয়। কুল নন্দিনী মহন্ত পৰিচালনাই আৰু ভাস্কৰ হাজৰিকাৰ কাহিনীৰ এখন ধুনীয়া ছবি, যাৰ নাম হৈছে এমুঠি পুথি। কাহিনীৰ বিষয়ে বৰ সবিশেষ মই নকওঁ, কিন্তু ইমানটো কম, আপুনি যদি ডিপ্ৰেশ্যনত আছে তেতিয়াহ'লে আপুনি সন্দীপ মেহছৰ ভিডিঅ' চাবলৈ বাদ দিয়ক আৰু এই মুভিখন চাওক। লগতে অসমীয়া চিনেমাক ছাপোৰ্ট কৰাও হ'ব আৰু আপুনি হাঁহিব পাৰিব। এই চিনেমাখন চাই থকা অৱস্থাত মোৰ মুখত এটা ধুনীয়া হাঁহি আছে। মই আপোনালোকক এটা উপদেশ দিব বিচাৰোঁ, আপোনালোকে এটা পেটৰ বিষৰ টেবলেট লগতেই ৰাখিব, কাৰণ মুভিখন চাই হাঁহি হাঁহি পেটৰ বিষটো আপোনাৰ হ'বই। তো নিশ্চয় আপুনি এই মুভি চাওক। এমুঠি পুথি আচলতে কি হয়, এটা ধুনীয়া ষ্টৰীৰ সৈতে, এটা ধুনীয়া কাহিনীৰ সৈতে, এটা নতুন ফ্ৰেছ আইডিয়াৰ সৈতে এখন ধুনীয়া চিনেমা। আমি মাছবোৰ মাছ শুনি শিকবা মাছ 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 তই খালি মাছেই চিনি পাৱ। অসমত বোলে দুখন কাজিৰঙা আছে। অসমীয়া প্ৰতিচ্ছবিক আমি ছাপোৰ্ট কৰিব লাগিব, যাতে অসমৰ যিটো ফিল্ম ইণ্ডাষ্ট্ৰি আছে সেইটো বলিউড টলিউড হলিউডৰ নিচিনা হ'ব লাগে। তো আহক এই বিপ্লৱত সহযোগ কৰক আৰু অসমীয়া মুভি ওপৰলৈ আমি লৈ যাব পাৰিম। Stop it. Get some help.